দাদা ভাল পাৰফিউম আছে নেকি বাৰু? গাৰ্লফ্ৰেণ্ডৰ ঘৰত ফুৰিব যাওঁ, এটা পেকিং কৰি দিবচোন। লগতে আৰু 2টা পেকিং কৰি দিবচোন। গাৰ্লফ্ৰেণ্ডৰ ভনীয়েক এজনীও আছে আৰু তাইৰ মাকো গাভৰু হৈ আছে। পাৰিলে মাককো পতাব লাগিব, সিহঁতৰ বহুত টকা আছে। ঠিক আছে মই পেকিং কৰি দিছোঁ ৰ'বা। এইটো লোৱা, তোমাৰ পাৰফিউম 3টা ইয়াতে পেকিং হৈ আছে। ঠিক আছে দাদা, দিয়ক। জান, মই পালোহি, তুমি ওলাই আহা। জান, আহি পালা? বাবা আহাচোন, ওলাইছে চোৱাহি। তুমি যে ইমান লাজ কৰি আহা মই জনাই নাছিলো, পাপাৰ লগত কথা পতা আকৌ। তুমিওতো মোক জনোৱা নাছিলা, তোমাৰ দেউতা যে পাৰফিউমৰ দোকানী। হা? ই অথনি মোৰ দোকানতে পাৰফিউম কিনিছিল। ই বোলে তোমাৰ মাৰ আকৌ গাভৰু দেখে। ঐ, কোন ক'ত আছ? ধৰ ইয়াক। পলা ইয়াৰ পৰা।